এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বইল মাছৰ এটা খুবেই টেষ্টি আৰু হেল্থি ৰেচিপি। বলকচোন চাওঁ মই কেনেদৰে বনালোঁ। প্ৰথমে মই মাছকেইপিচ মেৰিনেট কৰি ল'ম আৰু মই লৈছোঁ 4 পিচ বাহু মাছ। ইয়াত মই দিছোঁ পিঁয়াজ, আদা নহৰুৰ পেষ্টটো, অকণমান নিমখ দিছোঁ আৰু দিছোঁ আধা চামুচ জালুকৰ গুড়ি। এই সকলোখিনি এতিয়া মই ভালদৰে সানি ল'ম আৰু 1 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ ৰাখি দিম। এইখিনি এতিয়া মই 1 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ ৰাখি দিম এইদৰে। প্ৰায় 1 ঘণ্টাৰ পিছত মই এখন কেৰাহীত পানী দিছোঁ। পানীৰ পৰিমাণ যিমান পৰিমাণৰ গ্ৰেভি বিচাৰে সেই অনুপাতে দিব আৰু মই এতিয়া ইয়াত এটা এটাকৈ কাটি থোৱা বস্তুখিনি দি যাম। প্ৰথমে মই দিছোঁ আলু, পিঁয়াজ আৰু জলকীয়া। এতিয়া মই ইয়াত দিছোঁ মেৰিনেট কৰি ৰখা মাছখিনি। ভালদৰে উতলিবলৈ দিম এতিয়া এইখিনি আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। অলপ সময় এইদৰে উতলাৰ পিছত মই ইয়াতে দিম এতিয়া কাটি ৰখা বিলাহীখিনি। বিলাহীৰ পৰিৱৰ্তে আপোনালোকে খৰিচাও ব্যৱহাৰ কৰিব পাৰে। ভালদৰে মিক্স কৰি ল'ম সকলোখিনি। সকলোখিনি সামগ্ৰী দিয়াৰ পিছত মই এইখিনি প্ৰায় 20 মিনিটৰ কাৰণে উতলিবলৈ দিলোঁ। মাজে মাজে মই ঢাকন দিছিলোঁ আৰু এতিয়া মই লৈছোঁ কেইখিলামান মান ধনিয়া আৰু আদাৰ পাত। এইখিনি মই এতিয়া ইয়াত হাতেৰে ছিঙি দিছোঁ। যিকোনো বইল ৰেচিপিত মান ধনিয়া আৰু আদাৰ পাত দিলে গোন্ধটো খুবেই ধুনীয়া আহে, গতিকে পৰাপক্ষত এইটো কেতিয়াও মিছ নকৰিব। চাওক মোৰ মাছকেইপিচো ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এয়া মোৰ বইল মাছৰ ৰেচিপিটো অৰ্থাৎ মাছৰ সিদ্ধখন ৰেডি হৈ গ'ল। খুবেই এটা ধুনীয়া গোন্ধ আহিছে। আপোনালোকেও এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।